গুড মৰ্নিং বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ মোৰ চেনেল ৰাজীৱ ব্লগ চেনেলটোলৈ সকলো বন্ধু বান্ধৱীসকলক পুনৰ স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ ছানডে আৰু বতৰটো এইকেইদিন অলপ ডাৱৰীয়া কৰি আছে, বৰষুণ দি আহিছে। সেই গতিকেলৈ আমি আজি মৰাণলৈ যাম, কিন্তু কিয় যাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মানে আজি ভিডিঅ'টো মানে অলপ দীঘলীয়া হ'ব, আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ শেষলৈকে। সেয়েহে ৰাতিপুৱা আজি সোনকালে উঠিলোঁ আৰু মৰাণলৈ যাব লাগিব বুলি, আৰু অলপ মৰ্ণিং মানে পুৱা অকণমান খোজকাঢ়িছোঁ। মানে অলপ দিন হ'ল খোজ নকৰা, প্ৰেক্টিছ নকৰা, অলপ খোজকাঢ়িছোঁ আৰু মানে ইমান টাইমত খোজকাঢ়িলে মনটোও ভাল লাগে। বন্ধুসকল, প্ৰেক্টিছ কৰি আহি গ'লোঁ, অলপ দৌৰিলোঁ, বেছি দৌৰা নাই। এতিয়া মানে ঘূৰি গৈ আছোঁ, ভিডিঅ'টো চাই থাকক। হেল্ল' বন্ধুসকল, এতিয়া মোৰ বন্ধু গাড়ী লৈ আহি পাই গ'লহি, গেছৰ মেচ। এয়া মোৰ বন্ধু লগতে পঢ়া। আমি যাম এতিয়া, মই কৈছিলোঁ যে অথনি মৰাণলৈ যাম। মৰাণ নহয়, নাৱৰহলীয়া, দুলীয়াজানৰ ওচৰত। আমি চাহ পুলি আনিব যাম। মই নতুনকৈ বাগানৰ কাৰণে মাটি হেৰি কৰি থকা, চহাই থকা দেখাইছিলোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি যাব লৈছোঁ এয়া কেশৰ আমাৰ মানে বন্ধু হয়, লগত কলেজত পঢ়া, কিন্তু কেশৰে আপোনাৰ কমাৰ্চত আছিলে, আমি আৰ্টছত আছিলোঁ, কিন্তু একে ব্যস্তই হয়। আমি গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। এয়া বন্ধুসকল, আমাৰ বাছমতি ৰোড পাইছোঁহি। আপোনালোকে চাই থাকক ভিডিঅ'টো, আজি অলপ দীঘলীয়াও হ'ব। ধুনীয়া লাগিছে ৰাস্তাটো, একদম ঠাই ৰাস্তা হয়, মানে গছ আছে, পুৰা সেউজীয়া পৰিৱেশ। চাই থাকক আপোনালোকে। কেশৰ, কেনে লাগিছে ৰাস্তাটো? গাড়ী চলাই ৰাস্তাটো ধুনীয়া, ভাল লাগিছে, একদম পুৰা ঠাই ৰাস্তা ন, একদম বঢ়িয়া। এনেকুৱা ৰাস্তা দুই চাইডে পুৰা বহল আছে, ক্লিন আছে, দুই চাইডে গছ আছে, সেউজীয়া পৰিৱেশ, বহুত ধুনীয়া ৰাস্তা। আপোনালোকে চাই থাকক ভিডিঅ'টো, বহুত মজা লাগিব, একদম নেচাৰ, মানে প্ৰকৃতি পুৰা। বন্ধুসকল, আমি দুলীয়াজানৰ ৰ'দত উঠি গ'লোঁ। এতিয়া চাই থাকক বতৰটো, এতিয়া অকণমান মুকলি কৰি দিলে, বেলিটো ওলাই আহিলে, ৰ'দ দিছে এতিয়া। মজাল কৰিছে, মজাকৈ টাইমিং কৰিব, ধুনীয়া টাইমিং কৰে দেই আমাৰ কেশৰ বন্ধুৱে। আমাৰ লগত পাপা গৈছে, আমাৰ পাপা, দেউতা আৰু মই গৈছোঁ। এতিয়া আমি দুলীয়াজানৰ ৰ'দত গৈ আছোঁ, আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। নাৰ্চাৰী পাম আপোনালোকক দেখাম সম্পূৰ্ণ ভিডিঅ'। এয়া বন্ধুসকল, আমি বেটেলিয়ান কেম্প পাই গ'লোহি। এই কেম্পটো কিমান ব্যস্ত হয় কেশৰ? 18 নে 21? এই কিবা এটা হয় আৰু নাজানো। আছাম বেটেলিয়নৰ আপোনাৰ মানে ট্ৰেইনিং দিয়া হয়, কিছু মানে নতুন যিসকল আহে। আমাৰ টেঙাখাটৰ সমীপতে আছে, আমাৰ দুলীয়াজানৰ ৰ'দৰ কাষত। আমি গেটখন আপোনাক দেখাই দিম। মেইন গেটখন কম খৰচত খাওঁ ক'লে সোমাব পাৰি আৰু তাতে। গোটেই ৰেগুলাৰ আছে। এইডোখৰ কি বুলি কয় কেশৰ? চেলেংপুৰ? না বৰপুল পালোহি আমি, আৰু বেছি বৰপুল নালাগে আৰু, মানে কাৰণ ইয়াত পুলকেইটা বহুত ডাঙৰ হয় মানে। আচ্ছা সেইটো কাৰণে বৰপুল কৰে। বহুত ডাঙৰ পুল হয়। আমি বৰপুল পালোহি বন্ধুসকল। এতিয়া আমি টেঙাহাট পামগৈ, আৰু 2 কিলোমিটাৰমান আছে।
তেনেকৈ টেঙাঘাট টাউন। আমি গাড়ীত ডিজেল লৈ লওঁ, ভৰাই লওঁ। আমি ডিজেল ল'ব এতিয়া আমাৰ কেছৰে। Priority in every drop. কিমান দাম আছে? তোমাৰ 86 মান। অকল আমি ডিজেল ভৰাই ল'লোঁ গাড়ীত। এতিয়া আমি আকৌ গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল, আমি টেঙাঘাট টাউন পাই গ'লোঁ। আজি ৰবিবাৰ, সেই গতিকেলৈ দোকানবিলাক বন্ধ আছে এতিয়া। এইখন টেঙাঘাট টাউন। আজি দোকানবিলাক বন্ধ আৰু আপোনাৰ এই টেঙাঘাট কলেজৰ এইফালে অলপ ভিৰটো কম দেখাইছে, অলপ সেৰেঙা দেখাইছে মানুহ। চাই থাকক। এইখন গাড়ী পুৰা মাল লোড হৈ গৈ আছে। ছাৰ, কি মাল গৈছে বাৰু গাড়ীখনত? ঢাকি লৈ গৈছে যে, হাতী ঢাকি লৈ গৈছে যে, গম পোৱা নাই কি নিছে। হাতী পেলাই ঢাকি নিছে, এতিয়া গম পোৱা নাই। গাড়ীখন আহিছে, তাগৰা মাল নিছে। গাড়ীখন আহিছে নাগালেণ্ডৰ পৰা, NL ৰেজিষ্ট্ৰেশ্যন নাগালেণ্ড। মই দেখাই দিছোঁ আপোনালোকক। NL মানে ভালদৰে চিনি পোৱা নাই, কেমেৰাটো মোৰ ইমান হেৰি নহয়। নাগালেণ্ডৰ এইটো ৰেজিষ্ট্ৰেশ্যন হয়। বৰ ডাঙৰ গাড়ী এখন পাৰ হৈ গৈছে। অইল ইণ্ডিয়া যিহেতু ইয়াত সমীপত হয়, সেই গতিকে ডাঙৰ ডাঙৰ আপোনালোকে ক্ৰেং, এনেকুৱা ডাঙৰ ডাঙৰ বুলডোজাৰ, এনেকুৱা ডাঙৰ ডাঙৰ গাড়ী দেখা পাব। দুলীয়াজান আহিলে আহি চাব এবাৰ। অভাৰটেক কৰিব দিয়া নাই নেকি ছাৰ? এইখন আমি দলঙে উঠি গৈ আছোঁ। এতিয়া আমি দুলীয়াজান পামগৈ আৰু আধা ঘণ্টা 45 মিনিটত নে কি ছাৰ? ৰাস্তাটো বৰ খোলা বমা। ৰাস্তাটো আপোনাৰ বেয়া হৈ গৈছে। দুলীয়াজান আমাৰ মেইন ৰোডৰ ৰাস্তাটো বেয়া হৈছে। এই আপোনাৰ চেঁচানৈ, এই পুৰণা দলং এখন, এইখন নতুন দলং। দলঙেদি গৈ আছে গাড়ী। এইডোখৰ টেঙৰা চাৰিআলি, ইয়াত বজাৰ বহিছে, সাপ্তাহিক বজাৰ। আজি দেওবাৰ, গতিকে আজি বজাৰ বহিছে। ভিৰ হৈছে, গাড়ী ঘোঁৰা অকণমান জাম লাগিছে। এইফালে গাড়ী, এইফালেও গাড়ী। একদম ফ্ৰেছ বস্তু দেই এইখিনি, একদম মানে ভিটামিন আপুনি একো হেৰি দিয়া নাই। সাৰ দিয়া বস্তু নহয়। কম ওলাইছে যে তেতিয়াই গম পাইছে যে এইখিনি বাৰী বস্তু, নিজৰ বাৰী বস্তু। আজি একদম ৰবিবাৰ, বজাৰ পুৰা ভিৰ। টেঙৰাই চাৰিআলি, চাই থাকক ভিডিঅ'বিলাক। বন্ধুসকল, এতিয়া আমি ফাই ৰাস্তা পাই গ'লোঁ। ফাই ৰাস্তা, এনেকুৱা ৰাস্তা হ'লে গৈও ভাল লাগে। কি ধুনীয়া লাগিছে। এতিয়া গেছৰে গাড়ী চলাইও ভাল পাইছে। এই বজাৰ লাগি আছিলে আৰু উইথ ৰাস্তাটো বেয়া আছিলে। এনেকুৱা ৰাস্তা হ'লে গৈও ভাল লাগে, মনটোও ভাল লাগে। নে কি কয় বন্ধু? এই কি ধুনীয়া বাগান, এইটো কোম্পানী বাগান হয়। কি কোম্পানী মই ধৰিব পৰা নাই। ধুনীয়া বাগান হেৰি হৈ আছে, পাত ওলাইছে। মাজে মাজে গৈ আছোঁ, দুলীয়াজানৰ ৰোডত গৈ আছোঁ আৰু মাজে মাজে। বন্ধুসকল, গাড়ীত গৈ গৈ অলপ টোপনিয়ে ধৰিছে আৰু চাহ একাপ খাবগৈ লাগিব গৈ পাই কিনে হোটেলত। চাই থাকক ভিডিঅ'। এই বন্ধুসকল, আমি দুলীয়াজানত এণ্ট্ৰি কৰিলোঁহি ৰেল ষ্টেচনত। আপোনালোকে চাই থাকক, দুলীয়াজান সোমাই গ'লোঁ। এইটো ষ্টেচন হয়, ৰেল ষ্টেচন। গাড়ী ৰখি আছে আৰু নাহৰলীয়া পামগৈ। নাহৰলীয়া পুলি ন, নাহৰলীয়া পাম ন পুলি। হেল্ল' বন্ধুসকল, ফাইনেলি আমি
দুলীয়াজান গগৈ মাৰ্কেট পাই গ'লোহি। দুলীয়াজান মাৰ্কেটত সোমাইছোহি আহি কিনে। আজি ৰবিবাৰ হেতুকে লৈ টাউন বন্ধ আছে, মানে টাউন বন্ধ নহয়, দোকানবিলাক বন্ধ কৰিছে, সেইকাৰণে অকণমান মানে ভিৰ ভাৰ কম, মানুহ কম দেখাইছে, কেৰেঙে দেখাইছে। এখন গগৈ মাৰ্কেট ন কেশৰ? গগৈ মাৰ্কেট ন? আচ্ছা, গগৈ মাৰ্কেট গৈছোঁ, টুৱে বনাই থৈছে। বন্ধুসকল, আমি সোমাই গ'লোঁ দুলীয়াজান কলনী। বহুত ধুনীয়াকৈ ৰাখিছে কলনীখন। এয়া কি ধুনীয়া, মাজত ডিভাইডাৰ আছে, ডিভাইডাৰ মাজত কি ধুনীয়া গছ লগাই ৰাখিছে। এয়া ধুনীয়া কৰি দিছে। কলনীত সোমাই গৈছোঁ। অইল মাৰ্কেট পাই যাম। এইখন কি মাৰ্কেট হয়? দুলীয়াজান অইল মাৰ্কেট। এইখন দুলীয়াজান অইল মাৰ্কেট, অইল মাৰ্কেট ন? অইল মাৰ্কেট। এই ইয়াত দেখক চাওক, গাড়ী কিমান ধুনীয়া লাগি আছে। এদিন আহিম, ভালদৰে ভিডিঅ' বনাম। মানে এতিয়া মই গাড়ীত গৈ আছোঁ, সেই গতিকেলৈ ভালদৰে দেখাব পৰা নাই আমাৰ দুলীয়াজানখন। ভালদৰে আহিম। এইয়া দুলীয়াজান বিহুতলী মঞ্চ হয়, অইল ইণ্ডিয়া লিমিটেড দুলীয়াজান বিহুতলী। বিহু কৰা হয়। কলনী হয় লেফ্ট চাইডে। এইবিলাক লেফ্ট চাইডত কোৱাৰ্টাৰবিলাক আছে, কলনী। আমি নাহৰলীয়া পামগৈ আৰু আমাৰ যিটো আমি কামত আহিছোঁ, সেই কাম মানে আমি নাৰ্চাৰীলৈ আহি আছোঁ, পামগৈ আৰু বেছি টাইম নাই। হেল্ল' বন্ধুসকল, ফাইনেলি আমি নাহৰলীয়া পাই গ'লোঁ। এতিয়া নাৰ্চাৰীলৈ গৈ আছোঁ পুলি চাবলৈ। য'ত ভাল পুলি দেখোঁ, য'ত পচন্দ হয়, তাৰপৰাই পুলি ল'ম। চাই থাকক ভিডিঅ'টো আপোনালোকে। হেল্ল' বন্ধুসকল, নাৰ্চাৰীত সোমাই আছোঁ, পুলি চাই আছোঁ। দেউতা আমাৰ পাপাৰ পচন্দ হোৱা নাই। এখন লগাই 4 নম্বৰ নাৰ্চাৰী হ'ব। চাই আছোঁ তাকে, য'ত পচন্দ লাগে, অলপ ভাল মিডিয়াম চাইজৰ পুলি পাওঁ, তাৰপৰাই আনিম। আপোনালোকক দেখাই আছোঁ। নাৰ্চাৰী বহুত আছে, আপোনালোকক ভিডিঅ'ত মানে দেখাব পাৰিম নে সেইটো সম্ভৱ নহয়, হ'লেও যিমান পাৰোঁ দেখাই থাকিম। কেশৰে পুলি চাই আছে। আমি নাৰ্চাৰী এখনত সোমাই আছোঁ। কেশৰ ভাল পুলি দেখিছানে? ভাল পুলি বুলিবলৈ নাই দেখা, ডাঙৰ ডাঙৰ সেইটো চাই চাব লাগে। এটা পুলি মাজত দেখিছোঁ। আমাৰ পাপাই বেলেগত চাবলৈ গৈ আছে। এই কেশৰে দেখাইছে পুলি। কোনটো চাওঁ? অঁ, এইটো চাইজ পুলি হ'ব লাগে। এইটো 2 টকা দাম দি কিনেও ল'ব পৰা যায়। সেইটো কি ধুনীয়া পুলি। বন্ধুসকল, ইয়াত ঘৰে ঘৰে নাৰ্চাৰী। এইবিলাক দেখিছেনে? এইবিলাক ঘৰে ঘৰে নাৰ্চাৰী। এহক কি বুলি কয়? নাহৰহলীয়া ন? নাওহলীয়া এইবিলাক চব নাৰ্চাৰী। আমি মানে নাৰ্চাৰীত সোমাই মানে এখন 5 নম্বৰ নাৰ্চাৰীত সোমালোঁ এতিয়ালৈকে। পুলি আমাৰ পচন্দ হোৱা নাই। য'ত আমি পচন্দ হ'ব আপোনালোকক দেখাই আছোঁ ভিডিঅ'ত, চাই থাকক। হেল্ল' বন্ধুসকল, একদম আমনি লাগি গৈছে। আপোনাৰ মিনিমাম 7খন নাৰ্চাৰী সোমাইছোঁ। 7খন নাৰ্চাৰীৰ ভিতৰত এইখন নাৰ্চাৰী একদম ফাইনেল আৰু। ইয়াৰ পৰা আমি পুলি নিম। পুলি 5000 নিম। আপোনালোকে চাই থাকক। বৰ আমনি লাগি গ'ল, ভাগৰ লাগি গ'ল। আপোনালোকে চাই থাকক। পুলি উঠাব এতিয়া, ল'ৰা আহি আছে উঠাব। হেল্ল' বন্ধুসকল, এই আমাৰ পুলিখিনি, এই নাৰ্চাৰীখন মানে আমি নিম। এই পুলিখিনি নাৰ্চাৰী এইখন। এয়া ভাইটিসকলে আহি আছে এতিয়া পুলি উঠাব। চাই থাকক ভিডিঅ'টো এতিয়া। ভাইটি একদম ভাল চাই উঠাবা হা। আৰু বাকীকেইটা এই গাড়ীত আছে। এই 2জন ভাইটিয়ে উঠাই আছে পুলি, চাই থাকক আপোনালোকে। এই পুলিটো চাইজটো বহুত ধুনীয়া দেই নবা। সেয়া কেশৰৰ পাপা ৰখি আছে, পুলি চাই আছে। এইটো পুলি চাইজ আৰু এই আমাৰ মালিক এফালে আহিব আৰু অকণমান ইণ্টাৰভিউ লওঁ আপোনাক। বন্ধুসকল, এই যিমান নাৰ্চাৰী ঘূৰিলোঁ, শেষত গৈ এইজন স্বত্বাধিকাৰী পালোঁ নাৰ্চাৰী। আপুনি কিমান নাৰ্চাৰী কিমান লগাইছে আপোনাৰ টোটেল এনেই আপোনাৰ পুলি? 3 লাখ 4 লাখ মান হ'ব। হয়। আৰু এইকেইটা সেনেকৈ চাইজৰ পুলিকেইটা একচুৱেলি ভাল। হয় কাৰণে আপুনি কেনেকুৱা ভিতৰৰ পুলি লগায়? আমিতো এটাই বেলেগ মানুহকেইটা মানে আপোনাৰ কেনেকৈ 17, 22, 26? সেইটোৱে মই কৈছোঁ অঁ, যে আমিতো অকল 22 লগাম।
আৰু বেলেগ মানুহকেইটা বহুত কিছুমান হয় 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 আৰু তিনালি কয় 17 তিনালি 22 স্ত্ৰী আচ্ছা আচ্ছা 21 তেনেকুৱা ধৰণৰ নহয় জানো আপোনাৰ নামটো জনাবনে মোৰ নাম চমৰ পৰ্জা হয় চমৰ পূজা আপোনাৰ গোটেইখিনি মোৰ দুষ্টিয়ে হয় নেকি আৰু কি হ'ল আপোনাৰ এই দাদাৰ নাৰ্চাৰী আছে যদি কাৰোবাক পুলি লাগে ডিপচিকেশ্যনত নাম্বাৰ দিয়া আছে পাৰে কথা পাতিব পাৰে ফোনত ঠিক আছে ধন্যবাদ ইয়াতে মই ভিডিঅ'টো সামৰা নাই আপোনালোকে চাই থাকিব এই ভাইটিসকলে পুলি উঠাই আছে গাড়ী জাপি আছে হা আচ্ছা এয়া আৰু এটা হিচাপ আছে 100 আহিলে এনেকৈ এটা থৈ যাব কাৰণ কেলৈ হিচাপটো খেলি মেলি হৈ যাব পাৰে সেই গতিকেলৈ পাৰ চাঙিত মানে এখন চাঙি বুলি কৈছে মানে দুজন মানুহে ধৰি আনে 100কৈ আনিছে 100ত মানে এটা পুলি ৰাখি যাব কৈছে ধন্যবাদ আপোনালোকে চাই থাকক এনেধৰণে পুলি নিয়ে চাঙিত গৈ কিনে সেই গাড়ীত লাদিবগৈ বন্ধুসকল ফাইনেলি আমাৰ পুলি তোলা হৈ গ'ল এতিয়া আমি যাম আৰু এই ভাইটিৰ তুলি আছে বন্ধুসকল ফাইনেলি আমাৰ পুলি তোলা হৈ গ'ল এতিয়া আমি গৈ আছোঁ হোটেলত ভাত চাত কিবা অলপ খাই লওঁ খাই কিনে ঘৰ পামগৈ তাৰ পৰা ভিডিঅ'টো সমাপ্ত কৰিম কেনেকুৱা লাগিলে গৰমটো এই গৰম মজা লাগিলে ন ধুনীয়া গৰম আচ্ছা আমি পাই গ'লোঁ দুলিজন পাৰ হৈ কিনে টেঙা পালোহি এই ধাবাখনত আমি এতিয়া ভাত অলপ খাই লওঁ খাই কিনে ঘৰলৈ গৈ থাকোঁ চাই থাকোঁ আমি এতিয়া ধাবাত আছোঁ কিবা এটা ভাত অলপ খাই লওঁ ভাত দিছে ভাত পাপৰ চাটনি কিবা কিবি দাল কেশৰ আমি খাওঁ এতিয়া অঁ হেল্ল' বন্ধুসকল খোৱা বোৱা সকলো তামোল খাই আছোঁ এতিয়া ঘৰলৈ যাম পুলি নমাম আৰু আপোনালোকে ভিডিঅ'টো চাই থকা একেলগে তাৰপৰা সমাপ্ত কৰিম বন্ধুসকল ফাইনেলি ঘৰ পাই গ'লোহি আমাৰো ময়ো ইয়াৰ পৰা বিদায় মাগিছোঁ ভিডিঅ'টো চাব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ এতিয়া পুলি নমাই আছে বাই বাই